নমস্কাৰ আজি আসাম টক্সে আয়োজন কৰিছো এক বিশেষ অনুষ্ঠানৰ আমি আসাম টক্সে সময় সময় প্ৰয়াস কৰি আহিছো ৰাজ্যৰ চুকে কোণে থকা প্ৰতিভাসমূহ উলিয়াই অনাৰ যিসমূহ প্ৰতিভাই এখন উপযুক্ত মঞ্চ নাপাই নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ আমি সেই মঞ্চখন দিবলৈ চেষ্টা কৰিছো আজি আমাৰ সৈতে আছে সুদূৰ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ঔগুৰি গাঁৱৰ এটি শিশু নাম নয়নদীপ গগৈ খুব সুন্দৰ গীত গায় নয়নদীপে আপোনালোকে নয়নদীপৰ গীত শুনিব পাৰিব কিন্তু নয়নদীপে আসাম টক্সৰ এই মঞ্চখনলৈ অহাৰ পূৰ্বে কিন্তু এই ধৰণৰ মঞ্চ আগতে পোৱা নাছিল নয়নদীপৰ সৈতে আছে নয়নদীপৰ মাতৃ আৰু লগত মোৰ কাষত এয়া নয়নদীপ নমস্কাৰ লগতে মাতৃ আছে আৰু নয়নদীপৰ সম্বন্ধীয় ককায়েক লগতে ঔগুৰি গাঁৱৰ এজন যুৱক আমাৰ সৈতে আছে নমস্কাৰ ঋতুপন গগৈ আমি প্ৰথমে নয়নদীপৰ এটি গীত শুনি ল'ম আৰু গীতটোৰ পাছতে আমি কথা পাতিম নয়নদীপে কিয় এখন মঞ্চ পোৱা নাছিল কি ধৰণে অভাৱ অনাটনৰ মাজত নয়নদীপ ডাঙৰ দীঘল হৈছে লগতে গীত গাবলৈ নয়নদীপে শিকিছিল নে নাই আমি সকলো কথা পাতিম কিন্তু তাৰ পূৰ্বে নয়নদীপৰ মুখত এটি গীত শুনিব বিচাৰিছোঁ এটি গীত প্ৰথমে তোমাৰ পৰা শুনিম কাৰ গীত গাবা প্ৰথমে ভূপেন মামাৰ গাম ভূপেন মামাৰ গাবা গোৱা মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে সুন্দৰকৈ গাইছা খুব সুন্দৰ কণ্ঠ নয়নদীপৰ তুমি ইমান দিনে ক'ত লুকাই আছিলা তোমাৰ মায়ে চাগে ভালকৈ ক'ব পাৰিব মানে এনেকুৱা সুযোগ পোৱা নাছিল আগতে পোৱা নাই তেনেকৈ স্কুলত যায় আৰু এলপি স্কুলত শনিবাৰ দিনটোত শিকায় তেনেকৈ অকণমান শিকি আৰু স্কুলত গান শিকায় শনিবাৰ দিনটো এনেই লগৰ মাজত আৰু ক্লাছ শেষ হোৱাৰ পিছত ক্লাছ শেষ হোৱাৰ পিছত শনিবাৰে সকলোৱে চৰ্চা কৰে গীতৰ একেলগে গোৱা লগৰীয়াৰ সৈতে মানে স্কুলত শিকায় নেকি শিক্ষকসকলে স্কুলত শিকায় শনিবাৰ দিনটোত শিকায় মাজে মাজে তাতে শিকি শিকি আৰু দেখি লগৰবোৰৰ মাজত উমলি থাকোঁতেও গান গায় গানৰ প্ৰগ্ৰেমৰ নিচিনা যেনেকৈ এতিয়া পেজ থাকে গীটাৰ থাকে তেনেকৈ কলৰ বস্তু লৈ পিনে টিং পাত বজায় তেনেকৈ সৰু সৰু ল'ৰাবোৰৰ লগত উমলি জামলিয়ে তেনেকৈ গান গায় তেনেকৈ বিশেষ গানৰ তেনেকুৱা কোনো প্ৰফেচনেল ট্ৰেইনিং নাই কোনো গানৰ তেনেকৈ গীতৰ কোনো শিক্ষা লোৱা নাই সংগীতৰ কোনো শিক্ষা লোৱা নাই তেনেকৈ হয় আপোনালোকে ইমান ধুনীয়া কণ্ঠৰ আপোনাৰ ল'ৰাটো ইমান ধুনীয়া কণ্ঠ সেই অঞ্চলত চাগে নিশ্চয় গীত গাবলৈ আমন্ত্ৰণ জনায় আপোনালোকে কি ধৰণে আগবঢ়াই দিয়ে মানে ধৰক আপোনালোকৰ ঘৰৰ ওচৰত বিহু ফাংচন পাতিছে বা অন্যান্য কোনো অনুষ্ঠান পাতিছে তালৈ আমন্ত্ৰণ জনায় গীত গাবলৈ সেই অঞ্চলতে সীমাবদ্ধ হৈ আছেনে আপোনালোকৰ যিখন গাঁও টিংখাঙৰ ঔগুৰি গাঁও সেই অঞ্চলতেই সীমাবদ্ধ হৈ আছে নে অন্যান্য অঞ্চললৈও গৈছে অন্যান্য অঞ্চললৈ গৈছে লখিমপুৰ গৈছে ডিব্ৰুগড় প্ৰায়বিলাক জেগাত গৈছে তেনেকৈ মাতি নিয়ে ইয়াৰে গান ওচৰতে প্ৰগ্ৰেম কৰা ইউটিউবত দি দিয়া হৈছিলে তেনেকৈ চিনি পাই পিনে মানুহবোৰে মাতিলে যে লখিমপুৰ নিছে ডিব্ৰুগড় নিছে আৰু বহুত ঠাই গৈছে এতিয়া লাহে লাহে ওচৰৰ পাজৰৰ মানুহে চিনাকি মানে মানুহৰ ওচৰত চিনাকি হ'বলৈ আৰম্ভ কৰিছে আৰু এতিয়া হয় তুমি এবাৰ বিহু ফাংচন কৰিলা নাই কৰিলোঁ বিহু ফাংচন কৰিছা এইবাৰ কিমান কৰিলা চাৰিটা কৰিলা আমি বিহু এটা শুনিব পাৰিম কাৰ শুনাবা বিহু জুবিন দাৰ শুনাবা ঠিক আছে কোনটো গাবা ঐ নাহৰ ফুলাৰ বতৰ ঠিক আছে আমি নাহৰ শুনিছোঁ এবাৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজত উঠিছে
পিৰিতিৰে লহৰ নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰমৰ নাহৰ আনিলি তই বহা গৰে খবৰ। এই গানবোৰ যে তুমি গোৱা, এতিয়া জুবিন গাৰ্গৰ জনপ্ৰিয় এটি বিহুগীত নাহৰ, তুমি গানটো ক'ত শুনি পেলাই তুমি মনত ৰাখা? মোৰ মানে এনেকৈ ওচৰে পাঁজৰে বজাই থাকে তাৰ পৰাই। মানে তোমাৰ ঘৰত শুনিব পৰা কোনো ব্যৱস্থা নাই? নাই। ওচৰে পাঁজৰে মানে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ওচৰে পাঁজৰে মানে ক'ত, মানে কেনেকুৱাকৈ ওচৰৰ ঘৰত? ধৰি লওক দাদাহঁতে মোবাইল লৈ আহে, তেনেকৈ অকণমান শুনে, বা ভাল লাগিছে বুলি ক'লে গানটো লিখি দি থৈ যায়, তেনেকৈ আৰু। তুমি যে ইমান ধুনীয়া গান গোৱা, তুমি কেতিয়াবা ঘৰত বিচাৰিছানে যে মোক টেপ এটা লাগে, মোক CD প্লেয়াৰ এটা লাগে, বা মোবাইল ফোন এটা লাগে য'ত মই গান শুনিব পাৰোঁ? বিচাৰিছা? নাবিচৰা। বিচৰা নাই? ওচৰৰ মানুহৰ পৰা তুমি শুনি, তোমালোকৰ ঘৰলৈ যদি কোনোবাই মোবাইল ফোন লৈ আহে, তাত শুনিয়ে শিকিছা তুমি? হয়। আপুনি একেখন গাঁৱৰে হয়? হয়, পাইছে সৰুৰ পৰা? সৰুৰ পৰা পাইছোঁ। সহায় সহযোগিতা আগবঢ়ায়নে গাঁৱৰ মানুহে, ওচৰ পাঁজৰৰ মানুহে? সহযোগিতা কৰিছে, যিমানখিনি পাৰি কৰিছে আৰু। গাঁওখনৰ অৱস্থা একেবাৰে ভাল নহয়, মানে অৰ্থনৈতিকভাৱে পিছপৰা একেবাৰে, আচ্ছা। সকলো ফালে পিছপৰা হয়, সেইবাবে অলপমান আগবঢ়াই নিয়াত অক্ষম হৈছে। মানে গাঁওবাসীয়ে যিমান পাৰে সহায় সহযোগ কৰিছে, কিন্তু যিমানখিনি পাব লাগিছিল নয়নদ্বীপে, সিমানখিনি এতিয়াও হয়তো পোৱাগৈ নাই। গাঁওবাসীয়ে যথেষ্ট সহায় কৰিছে, তেওঁলোকৰ যিমান চেষ্টা তেওঁলোকে কৰিব পাৰে সিমানখিনি কৰিছে। আপোনালোকে কেতিয়াবা জনপ্ৰতিনিধি বা নেতা তেনেকুৱা মানুহৰ ওচৰত কাষ চাপিছে নেকি সহায়? এতিয়া গৈছিলোঁ ইয়ালৈ যেতিয়ালৈকে যোগাযোগ হৈছে, তেতিয়া মই আহিব পাৰিম নোৱাৰিম সেইটো চিন্তা হৈছিলে। তেতিয়া বিমল ছাৰৰ ওচৰলৈ গ'লোঁ, গৈ মেলি ক'লে তালৈ যোৱা। বিমল ছাৰ মানে বিধায়ক আপোনালোকৰ টিংখং সমষ্টিৰ বিমল বৰা? হয়। গ'লোঁ, ছাৰে তেতিয়া অহা যোৱা টিকেট 4টা ফ্ৰী কৰি দিলে। মানে আপোনালোক যে ডিব্ৰুগড় টিংখঙৰ পৰা গুৱাহাটীলৈ আহিছে আজি, আপোনালোকৰ টিকট অহাৰ আৰু যোৱাৰ তেখেতে ঠিক কৰি দিছে? ঠিক কৰি দিছে। আৰু এই ধৰণে ইয়ালৈ আহিব নোৱাৰিলোঁ হয়, আমি দিন হাজিৰা কৰি খোৱা মানুহে। আপোনালোকে শুনিছে, দিন হাজিৰা কৰি পেট প্ৰৱৰ্তন কৰা এটা পৰিয়ালৰ পৰা ওলাইছে নয়নদ্বীপ। তেওঁলোকৰ অৱস্থা ইমানেই বেয়া যে ডিব্ৰুগড়ৰ পৰা, অৰ্থাৎ ডিব্ৰুগড় টিংখাঙৰ পৰা গুৱাহাটী অহা যোৱা কৰিবলৈ বাছৰ ভাড়া নাই। স্থানীয় বিধায়কগৰাকীয়ে সহায় কৰি দিছে এই ক্ষেত্ৰত, আৰু আমিও প্ৰয়াস কৰিছোঁ নয়নদ্বীপক এখন মঞ্চ দিবলৈ, যাতে তেওঁৰ প্ৰতিভাৰে উজলি উঠি এখন উপযুক্ত মঞ্চ পাই সকলোৰে আগত যাতে নিজৰ পৰিস্থিতি দাঙি ধৰিব বিচাৰে। আমি এটি সৰু বিৰতি ল'ম, কিন্তু বিৰতিৰ পূৰ্বে আমি পুনৰ এটি গীত শুনিব বিচাৰিছোঁ নয়নদ্বীপৰ কণ্ঠত। এবাৰ তুমি কি শুনাবা? এবাৰ মই জ্যোতিপ্ৰসাদৰ শুনাম। জ্যোতিপ্ৰসাদৰ গোৱা। গছে গছে পাতি দিলে ফুলৰে হৰাই, কি ৰাম ৰাম ফুলৰে হৰাই, ফুলৰে হৰাই। গছে গছে পাতি দিলে ফুলৰে হৰাই, কি ৰাম ৰাম ফুলৰে হৰাই, ফুলৰে হৰাই। কলিয়া ভোমোৰাই গুঞ্জৰি আহে, গোন্ধকে ধিয়াই, কি ৰাম ৰাম গোন্ধকে ধিয়াই, গোন্ধকে ধিয়াই। গছে গছে পাতি দিলে ফুলৰে হৰাই, কি ৰাম ৰাম ফুলৰে হৰাই, ফুলৰে হৰাই। ঠিক আছে, আমি আৰু গীত শুনিম তোমাৰ কণ্ঠৰ পৰা, আপোনালোকৰ সৈতে কথা পাতিম, তোমাৰ সৈতে কথা পাতিম আমি, কি ধৰণে ডাঙৰ দীঘল হৈছে, বিদ্যালয়ত কি ধৰণে গৈছে, পঢ়া শুনা কি ধৰণে সমান্তৰালভাৱে চলাই নিছে গানৰ সমান্তৰালভাৱে। আমি এটি সৰু বিৰতি ল'ম, বিৰতিৰ পাছত আমি পুনৰ উভতি আহিম, উভতি আহি শুনিম
নয়নদীপৰ কণ্ঠত আৰু গীত এটা বিৰতিৰ পাছত আমি পুনৰ উভতি আহিছোঁ বিশেষ অনুষ্ঠানৰ মাজলৈ আজি আমাৰ সৈতে আছে সুদূৰ টিংখাঙৰ পৰা অহা প্ৰতিভাৰ আকৰ নয়নদীপ গগৈ আমি পুনৰ উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ নয়নদীপৰ সৈতে নয়নদীপৰ মাতৃও আহিছে নয়নদীপৰ ককাইক ঋতুপৰ্ণো আহিছে সকলোৰ লগত আমি কথা পাতি আছোঁ এই মুহূৰ্তত আমি গান শুনালোঁ আপোনালোকক নয়নদীপৰ কি ধৰণে নয়নদীপে গীত পৰিৱেশন কৰে বহু অসুবিধাৰ মাজত আৰ্থিক অনাটন এখন ভাল মঞ্চ পোৱাৰ অভাৱ সকলো অসুবিধাৰ মাজত কিন্তু সুন্দৰ গীত পৰিৱেশন কৰে এগৰাকী নয়নদীপ গগৈ আমি তোমাৰ পৰা আৰু গীত শুনিম তাৰ আগতে তোমাৰ মাৰ পৰা দুটামান কথা জানি ল'ব বিচাৰিছোঁ নয়নদীপ কোন ক্লাছত পঢ়ে ক্লাছ 6 ক্লাছ 6ত বিদ্যালয়ত অহা যোৱাৰ ক্ষেত্ৰত বিদ্যালয়ত যিখিনি প্ৰয়োজনীয় সা সামগ্ৰী লাগে কিতাপ বহীকে ধৰি সেইখিনি যোগান আপোনালোকে ঠিকমতে ধৰিব পাৰেনে কষ্ট মষ্ট ধৰোঁ আৰু দিন হাজিৰা কৰি আৰু তথাপিতো অভাৱটো পূৰ কৰিবলৈ বিচাৰোঁ